তো আজি আমি গৈ আছো শাওণ মাহৰ শেষৰটো সোমবাৰে এতিয়া গৈ আছো আমি শিৱ মন্দিৰলৈ। তো আপোনালোকে চাই থাকিব BplusJ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। পাছলৈকে জনাম বাৰু ক'ত ক'ত কেনেকৈ কি কৰোঁ। চ' চাই থাকিব আৰু। কিন্তু জাগাখিনি আমাৰ ইয়াত ধুনীয়া দেই। হালবাৰীখন বহুত ঠাণ্ডা জাগা। ইমান গৰমতে আহিলেও মানে ঠাণ্ডা লাগি যায়, গাঁৱটো ধুনীয়া। পৰিৱেশেই বেলেগ হালবাৰীৰ। চ' মোৰ ব্লগটো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে এটা কমেণ্ট কৰি ভালকৈ জনাই দিব আৰু। ফাইনেলি আমি এতিয়া আহি পালোঁ শিৱ মন্দিৰ। বহুত মানুহ আহিছে, ওলাইছে। এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই যাম। চাই থাকক আপোনালোকে, চাই থাকিব আমি কি কি কৰোঁ ভিতৰত, কোনটো মন্দিৰত ক'ত যাওঁ। এতিয়া আমি প্ৰৱেশ কৰিছোঁ ভিতৰলৈ। এতিয়া ধূপ চাকিটো আমি জ্বলাই লওঁ বাৰু।
দুয়ো আমি শিৱলিংগত গাখীৰ ঢালি থকা অৱস্থাত তো গাখীৰ ঢালি আছোঁ আমি এতিয়া আমি ধূপ লগাম গাখীৰ দিয়াৰ পাছত ধূপকেইডাল লগাই পেলাই যাওঁ আৰু বহুত মানুহ হৈছিল কিন্তু বহুত লাইন পাতি সেই ধূপ চাকিখিনি দিব পাৰিছোঁ আৰু ইমান মানুহ আহিছিল শাওণ মাহত সোমবাৰ নাপাব যে আৰু সেইটোৰ কাৰণে মানে সকলোৱে আহিছে আৰু হোটেল আহি পালোঁ এতিয়া কিবা খাওঁ ৰ'বা মন্দিৰৰ পৰা আহি এতিয়া কিবা খাই এটা যাওঁ আৰু ঘৰলৈ নেকি বন্ধুসকল চাই থাকিব ভিডিঅ'টো আৰু অলপ আছে এতিয়া আহি পালোঁ যে এন কলেজ তো ধুনীয়া একদম দিছে ধুনীয়া ষ্টুডেণ্টবিলাকে আৰ্ট কৰিছে এইবিলাক অসমৰ লোক সংস্কৃতি ধুনীয়া দিছে ভাল লাগিছে পৰিৱেশৰ কাৰণেও লিখিছে অলপ মানে আৰ্ট কৰি দেখাইছে আৰু পৰিৱেশ প্লাষ্টিক বৰ্জন কৰাৰ কাৰণে মই এটি যাযাব ভূপেন্দা এয়া বিহু অসমৰ কৃষ্টি সংস্কৃতি আৰু সম্পদ কি ধুনীয়া ডিফেন্সৰ ফাইনেলি এতিয়া আমি ঘৰ আহি পালোঁ চ' ধন্যবাদ সকলোকে